guys, welcome back to my channel. কি খবৰ আপোনালোকৰ? মোৰ ভাল। আজি অকমান গৰম আছে আৰু আজি মানে মোৰ অকমান কাম আছে বাহিৰৰ। মোৰ ঘৰৰ ওচৰতে মই ভণ্টি গাড়ীলৈ ওলাইছোঁ এতিয়া পামে আৰু কি কাম আছে আপোনালোকক গৈ পাই আপোনালোকে দেখাই পাব কি কাম আছে। এতিয়া ৰাস্তাত দুটাতে মই কিবা বস্তু কিনি ল'ব লগা আছে আৰু অকমান দৌৰা-দৌৰি হৈছে সেইকাৰণে ভিডিঅ'টো জল্দি আৰম্ভ কৰিলোঁ। এতিয়া 1:30 বাজি গৈছে। মোক এটাতে মাতিছিলে, আধা ঘণ্টা লেট হৈ গ'লোঁ। সেইকাৰণে মই জল্দি ভিডিঅ'টো কৰিছোঁ। আপোনালোকে চাই থাকক। ক'ত যাওঁ কি কৰোঁ মই আপোনালোকক এইটো ভিডিঅ'তে দেখাই থাকিম আৰু ঠিক আছে, চাই থাকক। এতিয়া ভিতৰত যাওঁ, সেই যে আছে তাতে কাম সাৰো লৈছোঁ। এতিয়া ঘৰ আহি পালোৱে, বাহিৰত যাওঁ আৰু ব'লক। এতিয়া মই ৰেডি হৈ গ'লোঁ, মুগাৰ কাপোৰ পিন্ধিছোঁ আৰু এতিয়া ফটো উঠিম। অকণমান টাইম লাগিব। এতিয়া চব বস্তুবিলাক ৰেডি কৰি আছে আৰু পিছফালে এইটো ব্ৰাইডেল শ্বুট হৈ আছে। এইটো ব্ৰাইডেল শ্বুট হৈ আছে। এতিয়া আমি আৰু পথাৰৰ ফালে অকণমান নামি যাম। মোৰ ফটোখিনি পথাৰৰ ফালে ল'ম, তেনেহ'লে আপোনালোকে চাই থাকক। আপোনালোকক মই দেখুৱাই আছোঁ পূজা কি কৰি আছে। পূজা বৰ্তমান ফটোশ্বুট কৰি আছে বিহুৰ। মই তাইৰ ওচৰত গৈ আছোঁ, দেখুৱাই আছোঁ। এইখিনি হৈ গ'ল। এতিয়া ধুনীয়াকৈ বহি লৈ জাপি লৈ একদম ধুনীয়াকৈ ফটো উঠি আছোঁ আৰু এইখিনি টাইমত ফটো উঠিলে মানে ফটোখিনি বেছি ভাল হয়। এতিয়া 3টা 3:30মান বাজিছে। এইখিনি টাইমত বেছি ভাল হয় ফটো উঠিলে। সেইকাৰণে আমি এইখিনি টাইমৰ কাৰণেই আহিছিলোঁ আৰু এতিয়া অকণমান সেইটো চাইডে যাম। সেইটো চাইডে যাই উঠিম আৰু বাকী এতিয়া আৰু ছাতি লৈ ধুনীয়াকৈ ফটো উঠি আছোঁ। এইটো গামোচাৰ ছাতি হয়, দেখিবলৈ বহুত ধুনীয়া হয়। ছাতিটো লৈ ফটো উঠিলে এনেও এনেকুৱা গামোচাৰ যিবিলাক মানে ৱৰ্ক থাকে বহুত বেছি ভাল পাওঁ মই। আৰু এনেকুৱাকৈ ফটোকেইখন মই আপোনালোকক ফটোকেইখন এইটো ব্লগৰ একেবাৰে শেষৰ ফালে মই কেনেকুৱা ফটো উঠিছোঁ আৰু কোনকেইখন মোৰ ভাল হৈছে মই গোটেইখিনি দি দিম। আৰু এটা বিহু মই আপলোড কৰিছোঁ, পষ্ট কৰিছোঁ, সেইটো চাই ল'ব পাৰে আপোনালোকে। ফটোশ্বুটৰ পৰা ঘৰ আহি পাওঁতে কালি আবেলি মানে আন্ধাৰে হৈ গৈছিল। সেইকাৰণে মই ব্লগটো আৰু নবনালোঁ, কাৰণ আন্ধাৰত কেমেৰা ভাল নহয়। তাৰপিছত এতিয়া মই ৰাতিপুৱা মানে লাঞ্চ কৰি উঠিলোঁ। আজি লাঞ্চ কৰি উঠি মই ভাবিলোঁ আৰু ব্লগটো শেষ কৰোঁ। তাৰে আগতে মোৰ কিছুমান বস্তু অৰ্ডাৰ কৰা আছিল
আপোনালোকক সেইখিনি বস্তু এবাৰ দেখাই দিওঁ আৰু যোৱাকালি কথাটো কওঁ তো বিহুৰ ফটোশ্বুট কৰিছোঁ আপোনালোকেতো দেখিলেই মেকআপ বহুত ধুনীয়া হৈছিল মোৰ ঘৰৰ ওচৰৰে ছোৱালী হয় পম্পী কাকতি ছোৱালীজনীৰ নাম আৰু কেমেৰা কৰিছে ৰাজীৱ কলিতা মোৰ ঘৰৰ ওচৰৰে হয় আৰু বহুত ভাল কেমেৰা কৰিছে মোৰ বহুত ভাল লাগিছে আপোনালোকে ফটোখিনি চাই এইটো গম পাইছে ফাৰ্ষ্টতে হিল আহিছে এটা লেভিৰ হিল হয় এইযোৰ এইটো গোল্ডেন কালাৰৰ পাম্পছ এনেকুৱা পাম্পছ মোৰ বহুত ভাল লাগে এইটো চিলেটছ বুলি কয় আৰু এইটো গোল্ডেন কালাৰৰ ছিকুৱেঞ্চ আছে আৰু হিলটো 4 ইঞ্চৰ হিল হ'ব চাগে 4 ইঞ্চে হ'ব মোৰ বহুত ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টছত জনাব তাৰপিছত এইযোৰ হ'ল এনেকুৱাই আৰু এইটো কিটেন হিল বুলি কয় চাগে ইমান ভালকৈ নাজানো এইটো আহিছে ব্লেক হিলটো মই ৰিচেণ্টলি অৰ্ডাৰ কৰিছোঁ কালি পৰহি মানে আহি পাইছে তাৰপিছত আহিছে এইটো ব্লেক কালাৰৰ হিল এইটো মই এযোৰ আগতে আপোনালোকক দেখাইছোঁ ইয়াৰ মই ৰেড কালাৰ এটা অৰ্ডাৰ কৰিছিলোঁ এইটো আগতে দেখাইছোঁ আগৰ ভিডিঅ'ত চাগে দেখা পাইছে ৰেড কালাৰ এটা অৰ্ডাৰ কৰিছোঁ তাৰপিছত ৰেড কালাৰটো মোৰ বহুত ভাল লাগিছে তাৰপিছত মই এইযোৰ অৰ্ডাৰ কৰিছোঁ এইযোৰ ব্লেক তাৰপিছত আছে এইটো হিল মই তাৰপিছত আছে এইটো ৰেড কালাৰৰ হিলবিলাক মোৰ বহুত ভাল লাগে এইটো এনেকুৱা এইখিনি ভেলভেট টাইপৰ কাপোৰ হয় এইটো গাঁঠি দিয়া আছে তাৰপিছত একচুৱেলি মই খোলা নাছিলোঁ ভালকৈ তাৰপিছত এইটো কিটেন হিল হয় বহুত ধুনীয়া দেখিবলৈ বহুত ধুনীয়া তাৰপিছত মই আপোনালোকক এইটো মই অৰ্ডাৰ কৰিছিলোঁ এইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰা ৰ'জ গ্ৰীণ টি 100% হোল লিফ টি এইটো গ্ৰীণ টি যদি কোনোবাই গ্ৰীণ টি ইউজ কৰে গ্ৰীণ টি খায় তেওঁলোকে ৰ'জ টিটো ইউজ কৰিব পাৰে বা যোনে কৰিব পাৰে যোনে নহওক কৰিব পাৰে বহুত ভাল হয় গ্ৰীণ টিতকৈ মই ভাবোঁ বেছি ভাল হয় কাৰণ এইটো পেটৰ কাৰণেও ভাল আৰু স্কিনৰ কাৰণে খুবেই ভাল হয় মই ইউজ কৰোঁ তাৰপিছত এইটো এনেকুৱাকৈ পেকেট আছে এইটো তাৰ ভিতৰত ডেক্সবিলাক আছে তাৰপিছত গৰম পানীত লৈ আপোনালোকে খাব পাৰে যদি বিচাৰে বহুত ভাল হয় আৰু ইয়াৰ যদি লিংকটো পাওঁ মই দি দিম এইটো মই ফ্লিপকাৰ্টত অৰ্ডাৰ কৰা আৰু ইয়াৰ প্ৰাইচ আছে 525 টকা ইয়াত আছে এইটো প্ৰাইচ হয় কিন্তু খাব পাৰে কাৰণ ষ্টমাকৰ কাৰণেও ভাল হয় আৰু স্কিনৰ কাৰণে এইটো বহুত বেছি ভাল হয় ৰ'জ গ্ৰীণ টি এইটো গ্ৰীণ টিতকৈ বেছি ভাল হয় সেইকাৰণে চাগে অকণমান কষ্টলি হ'ব চ' এইখিনিয়ে আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো চাই জনাব কমেণ্টছত জনাব আৰু যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব বাই আকৌ লগ পাম আপোনালোকক আৰু এটি নতুন ব্লগৰ লগত